মই ইলিয়াস আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিএন সাপোৰ্ট ইউটিউব চেনেল। আজি ৰাজ্যৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটিয়ে হৈছে মোবাইলৰ লগতে বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীয়ে পাব ইণ্টাৰনেট, দিয়া হ'ব 2 লাখ চাকৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম বিধানসভাৰ বাজেট বিতৰ্কত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণৰ আৰম্ভণিতে বিত্তমন্ত্ৰী অজন্তা নায়কক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে বাজেট বিতৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় 45.48% কোটি টকা ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ বাবে মুকলি। কংগ্ৰেছৰ দিনত বাজেটৰ 90% কাম হোৱা নাছিল। 2015 চনৰ পৰা বাজেটৰ 80% কাম সম্পূৰ্ণ হৈছে। প্ৰজ্ঞান ভাৰতী, অসম মালা, ব্ৰহ্মণ ভাৰতী আদিও ৰূপায়ণ। এতিয়া বাজেটত থকা সকলো কামে সম্পূৰ্ণ হয়। এখন ৰাজ্যই কিমান টকাৰ ঋণ ল'ব এই সিদ্ধান্ত কেন্দ্ৰই ল'ব। 3.50 লাখ কোটি টকাৰ সম্পদৰ বিপৰীতে 18,000 কোটি টকাৰ লোন অসমে মুঠ ঘৰুৱা উৎপাদনৰ 28.5% লোন ল'ব পাৰে। ৰাজ্যই মুঠ ঘৰুৱা উৎপাদনৰ লোন লৈছে 22%। 2017ত GST সংগ্ৰহ লৈছিল 5,000 কোটি। 2019ত 1,39,000 কোটি GST টেক্স সংগ্ৰহ। অৰুণোদয় আঁচনিৰ ধন পৰ্যায়ক্ৰমে বৃদ্ধি পাব 3,000 টকালৈ। কৃষি আয়োগে স্বাৱলম্বী হোৱাৰ পৰামৰ্শ দিব। 2020ত আবকাৰী কৰ সংগ্ৰহ 2,200 কোটি টকা। সংকল্প পত্ৰ বিৰোধীক নপঢ়িবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। সংকল্প পত্ৰ পঢ়িয়েই বিজিবলৈ আহিছে কংগ্ৰেছৰ এজন বিধায়ক। এই সংকল্প পত্ৰখন পঢ়িলে আৰু আহিব কংগ্ৰেছৰ বিধায়ক। মোবাইলৰ লগতে ইণ্টাৰনেট সেৱা বিনামূলীয়াকৈ পাব ছাত্ৰ-ছাত্ৰীয়ে। মেট্ৰিক উত্তীৰ্ণৰ পিছত ঘূৰাই লোৱা হ'ব 9ম-10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মোবাইল। 2021-22ত 12খন নতুন আঁচনি সংলগ্ন কৰা হৈছে। চাহ বাগিচাত ধন পুৰস্কাৰ মেলা ৰূপায়ণ কৰা হৈছে। 18টা প্ৰতিশ্ৰুতিৰ 18টাই ৰূপায়ণ কৰা হৈছে। স্বৰ নিৰ্ভৰশীল নহ'লে মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ অসম্ভৱ। ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ মথাউৰি যাব পাৰিব, কিন্তু এক্সপ্ৰেছ হাইৱে নহয়। 5খন ৰাজ্যৰ সংজ্ঞা অৰ্থনৈতিক দিশৰ পৰা চালে নহ'ব, শিক্ষা, ক'ভিড আদি দিশো চাব লাগিব। জনবিস্ফোৰণৰ বাবে পিছ পৰি আছে অসম। জনবিস্ফোৰণৰ বাবে অসম দৰিদ্ৰ ৰাজ্য। বিগত 5 বছৰত 5খন চিকিৎসা মহাবিদ্যালয় কৰিলোঁ আৰু 5খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা। আমি মুঠ 2 লাখ চাকৰি দিম। প্ৰথম 2 বছৰত 1 লাখ চাকৰি দিয়া হ'ব। পৰৱৰ্তী 3 বছৰত দিয়া হ'ব 1 লাখ চাকৰি। ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম 5খন ৰাজ্যৰ ভিতৰত আছে। ধন্যবাদ আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ